গুড মৰ্ণিং। মোৰ কাপোৰ দেখি নিশ্চয় গম পাইছে ক'ৰবাত যাবলৈ ওলাইছোঁ আৰু এতিয়া সময় হৈছে পুৱা 7 বাজি গৈছে মাত্ৰ। চ' আমি গৈ থাকোঁ, দেৰি কৰিলে মানে কথা পাতি থাকিলে দেৰি হৈ যাব আৰু গৈ গৈ ৰাস্তাই ৰাস্তাই কথা পাতি গৈ থাকিম। লেটছ গ'। এনেকৈয়ে আমাৰ দুচকীয়াখনে তিনিচুকীয়াৰ পৰা অৰুণাচললৈ গৈ আছিল। আমি আচলতে অৰুণাচলৰ আগদিনাখনি আমি আচলতে কথাটো এনেকুৱা আছিলে, আমি এখন গাড়ী বুক কৰিছিলোঁ। আমি অৰুণাচল যোৱাৰ কথা প্ৰায় মানে এখন ডাঙৰ আছিলে গাড়ীখন, SUV এখন বুক কৰিছিলোঁ। আমি পৰিয়ালৰ গোটেইখিনি মায়'দিয়া চাবলৈ যোৱাৰ কথা আছিলে। মায়'দিয়াৰ নামটো সকলোৱে শুনিছেই। অৰুণাচল প্ৰদেশৰ লোৱাৰ দিবাং ভেলীত মায়'দিয়া অৱস্থিত। ৰয়িঙৰ পৰা প্ৰায় 55 কিলোমিটাৰমান হয় আৰু উচ্চতাটো 2655 মিটাৰ মষ্ট প্ৰবেবলি উচ্চ ঠাইত অৱস্থিত, আৰু যাৰ কাৰণে নেকি এইটো সময়ত আৰু তাত খুব বেছি ঠাণ্ডা আৰু এই আপোনাৰ কি কয় এইটো ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী এইখিনি সময়ত বৰফ পৰে। চ' বৰফ চাবলৈ যোৱাৰ প্লেনিং আছিলে, কিন্তু হঠাৎ গাড়ীখনৰ ড্ৰাইভাৰজনে ফোন কৰিলে যে তেওঁলোক যাব নোৱাৰিব বিশেষ কামৰ বাবে। সেয়েহে আমি পিছদিনাখনি দুয়োজনে বোলো আমিয়ে যাওঁচোন ক'লৈকে পাৰোঁ, মায়'দিয়ালৈকে যাব নোৱাৰিলে অন্ততঃ যিখিনি ঠাইলৈকে পাৰোঁ। তাৰপিছত এনেকুৱাকৈ আমি পাছ বনাই অৰুণাচলত সেইদিনা সোমালোঁ। কোনোবাই আমাক কৈছিল একচুৱেলি যে দুচকীয়া মানে মটৰ চাইকেলৰ কথাটো অকণমান বেলেগ। স্কুটিৰে ইমান ওপৰলৈ উঠিবলৈ নিদিয়ে, তাতে আমি দুজন পিলিয়ন ৰাইডাৰ আছে পিছফালে। চ' সেইটো কাৰণে চেক প'ষ্টৰ পৰাই সাধাৰণতে ঘূৰাই পঠায়, তেনেকৈ আমাক ক'লে। আচলতে তেনেকৈ কোৱাৰ কাৰণে আমি ভাবিলোঁ আৰু যিখিনি ঠাইলৈকে যাব দিয়ে আমি যাম। আৰু সেইদিনাখনি আছিলে 26 জানুৱাৰী আৰু ভয় আছিলে আমাৰ, যিহেতু অসমত প্ৰায় এনেকুৱা হয় যে চব বন্ধ হৈ যায়, তেল ডিপু বন্ধ হৈ যাব পাৰে। সেইকাৰণে আমি লগত স্কুটি জানেই টেংকি সৰু, সেইকাৰণে আমি লগত তেলৰ এটা ডাঙৰ গেলন লৈ লৈছিলোঁ। তাৰপিছত দেখাম বাৰু, খুব ফানি একচুৱেলি বস্তুটো। এনেকৈ আমি গৈ ৰয়িঙত সোমালোঁগৈ। কৈছোঁৱেই ৰয়িঙৰ পৰা 55-56 কিলোমিটাৰ হয়, যদিও কিলোমিটাৰ হিচাপে দূৰত্বটো কম, তথাপি ওপৰলৈ যিহেতু উঠিব লাগে। ৰাস্তাও তেতিয়া যোৱা বছৰ যিহেতু মই গৈছিলোঁ জানুৱাৰী মাহত, আৰু তেতিয়া ৰাস্তাটো খুব ভাল নাছিলে আৰু সেইকাৰণে আমাক প্ৰায় 4.5 ঘণ্টামান লাগিছিল। খেল হৈ আছিলে 26 জানুৱাৰী সিদিনাখনি ফিল্ডত এখন ডাঙৰ খেল হৈ আছিলে। এইখন ৰয়িঙৰ এখন পাৰ্ক হয়। তাৰপিছত মই কোৱাৰ দৰে ইয়াত চেকিং হ'ল, যে বহুতে কৈছিলে তাৰ পৰা যাবলৈ নিদিয়ে বুলি, কিন্তু তেওঁলোকে তেনেকুৱা একো কৰা নাছিলে। মাত্ৰ কিবা মাদক দ্ৰব্য আছে নেকি লগত, মদ আদি বা এনেকুৱা ভাং চাং তেনেকুৱা বস্তু কঢ়িয়াই লৈ গৈছে নেকি, সেইটোহে চাইছিলে। তাৰপিছত ইয়াৰ পৰা পথছোৱা প্ৰায় বহুত বেছি, মানে যিহেতু ওপৰলৈ উঠিব লাগে, একা বেকা পথ, আৰু এইখিনিতে আমি দুয়োজনে মানে স্কুটি লৈ যোৱাৰ উপৰিও আৰু কেইটামান মানে ভুল কৰিছিলোঁ। সেইদিনাখনি যাত্ৰাটোত আমাৰ ভাগ্য ভাল আছিলে, যাৰ কাৰণে আমি বিপদত পৰা নাছিলোঁ, কিন্তু সকলোৰে ভাগ্য সদায় প্ৰসন্ন নাথাকে। সেইকাৰণে মই আমাৰ ভুলকেইটাৰ কথা মই কৈ দিবলৈ ভাল পাম, যাতে বেলেগে সেইকেইটা ভুল নকৰে। তাৰোপৰি আৰু কেইটামান ফোন নম্বৰ দুটামান আছিলে, সেইকেইটাও মই শ্বেয়াৰ কৰি দিম, আপোনালোকৰ সুবিধা হ'ব। মোৰ পিছফালে যিবোৰ যে শাৰী শাৰীকৈ গছ দি দিছে, সেইবোৰ হৈছে কমলাৰ গছ, কমলাৰ বাগিচা। তাত পিছে কমলাবোৰ চাবহে পাৰি দেই, খাব নোৱাৰি। বজাৰত থকাবোৰ খাব পাৰি, গছত থকাবোৰ খাব নোৱাৰি। আৰু লোকেল সকলে যিহেতু তাত খেতিহে কৰিছে, গতিকে তেনেকৈ ইচ্ছা গ'লেই আৰু ছিঙি খাব নোৱাৰি। তাৰপিছত ৰাস্তাৰ কথা বহুতে সোধে, কেনেকুৱা আছিলে ৰাস্তা, কেনেকৈ গৈছিলা তোমালোকে স্কুটি লৈ। তো ৰাস্তা এনেকুৱা আছিলে, একেবাৰে বেয়া বুলি নকওঁ, কিন্তু কিছুমান ঠাইত অকণমান ৰিস্কি হয়। সৰু সৰু শিলগুটি ভাগ, মানে এইটো চাগে লেণ্ডশ্লাইড হৈছিলে, আৰু সৰু সৰু মানে শিলগুটিবোৰ আছিলে, এনেকুৱা শিলগুটিবোৰ, যাৰ কাৰণে মানে স্কুটি বাইক এইবিলাক শ্লিপ কৰাৰ সম্ভাৱনা থাকে। আৰু তেনেকুৱা মাজে মাজে ভাল, মাজে মাজে এইখিনি অকণমান বেয়া আছিলে। তেনেকুৱাকৈ আমি গৈ
আমাৰ গন্তব্যস্থান পাইছিলোঁগৈ আৰু এইখিনি ঠাইৰ পৰাই খুব ঠাণ্ডা অনুভৱ কৰিছিলোঁ। সেয়ে আগত বৰফ দেখিয়ে থাকি পাহাৰৰ শিখৰত এনেকুৱাকৈ প্ৰায় 4 ঘণ্টা 4.5 ঘণ্টা গৈ আমি গৈ পাইছিলোঁ মায়'দিয়া আৰু ইতিমধ্যে ইয়াৰ পৰাই আৰম্ভ হৈছে বৰফ আৰু বৰফ চাৰিওফালে। আচলতে আমাৰ দুয়োজনৰ বাবে প্ৰথম এক্সপেৰিয়েঞ্চ এইটো। আমি আগতে কেতিয়াও বৰফ দেখা নাই। অকণমান ভাগ্য বেয়া আছিলে, স্ন'ফল হৈ থকা দেখা পোৱা নগ'ল বাৰু। তাৰ আগদিনাখনি যিখিনি বৰফ পৰিছিলে সেইবোৰ আমি পাইছিলোঁ। 2-3 দিন আগলৈকে বৰফ পৰি আছিলে। বহুত যিহেতু ভিডিঅ' কৰা নাছিলোঁ, তেতিয়াতো এনেকৈ ভিডিঅ' বনাই দিম এইবিলাক ভবাই নাছিলোঁ। কেইটামান মাত্ৰ ভিডিঅ' লগত আছিলে, সেইকাৰণে কেইখনমান স্থিৰ ছবি ফটো কেইখনমানকৈ দিছোঁ। তাত খোজ কাঢ়িবলৈ আচলতে খুব বেয়া, পুৰণা বৰফ যিবিলাক জমা হৈ থাকে একদম স্লিপাৰী। বহু কেইজন মানুহ বাৰে বাৰে আমাক সাৱধান বাণীও শুনাই আছে, পৰিবা চাবা, কিন্তু নিজে পৰি গৈছে। তো অলপ সাৱধানে থকা ভাল। আৰু অৱশ্যে এটা কথা, কেতিয়াবা দুৰ্ঘটনাও সংঘটিত হয় তেনেকুৱা স্লিপাৰী বৰফত খোজকাঢ়ি গৈ পিনি তলত পৰা, এনেকুৱা ঘটনাও হোৱাৰ কথা শুনিছোঁ। খুব ভাল লাগিলে, খুব এনজয় কৰিলোঁ। প্ৰথমবাৰ জীৱনত এনেকুৱাকৈ এসোপা একদম শুকুলা বৰফ, খুব ভাল লাগিছিল। এতিয়াও মনত পেলালে ভাল লাগি যায়। আকৌ এবাৰ কেতিয়াবা স্ন'ফল হৈ থকা চাবলৈ, মানে বৰফ পৰি থকা চাবলৈ খুব ইচ্ছা আছে। নাজানো কেতিয়াবা ক'ত যাওঁ, প্লানিংটো আছে বাৰু। তেনেকুৱাকৈ আমাৰ যাত্ৰা তেনেকুৱাকৈ শেষ হৈছিলে। আৰু তাৰপিছত আমি ওচৰতে এটা ঘৰ আছিলে, সৰুকৈ ঘৰ এটা, জুপুৰি এটা, তাতে মানে এইটো মেগী হাট বুলি ক'ব লাগিব। তাৰপিছত মেগী বনাই আৰু প্ৰত্যেকে গৈ গৈ তাত খায়। পাৰ প্লেট মেগী 50 টকাকৈ লৈছিলে। আৰু সেইটো সময়ত মেগীখিনি অমৃত নিচিনা লাগিছিলে। ৰাতিপুৱা 7:30টাত গৈ পাই তাত প্ৰায় আমি 12:30-1টামান বজাত পাইছোঁগৈ। তাৰপিছত একোতো খোৱাই নাই। তাৰপিছত গৈ সেই মেগী খালোঁ আৰু খুব টেষ্টি, সেইখিনি বহুত টেষ্টি লাগিছিলে। তেখেতে এটা ফোন নম্বৰো শ্বেয়াৰ কৰিছিলে। ফোন কৰিবলৈ কৈছিলে, যদি কোনোবা আহে তেওঁৰ লগত কণ্টেক্ট কৰিব পাৰে, থকাৰ ব্যৱস্থাও কৰি দিব পাৰিব, আৰু প্লাছ তেওঁ বৰফ পৰিছেনে নাই সেই বিষয়েও ক'ব পাৰিব। এইটোৱে মেগী হাটটো আছিলে, মই নাম দিছোঁ মেগী হাট। আৰু তাৰপিছত আৰম্ভ হৈ গ'ল আমাৰ উভতনি যাত্ৰা। আৰু এই দুজন বিষয়াক আমি লগ পাইছিলোঁ তাত। খুব ফ্ৰেণ্ডলি আছিলে, হাজবেণ্ড ৱাইফ হয়। আমাৰ উভতনি যাত্ৰা আৰম্ভ হৈ গ'ল। আৰু মই যিহেতু কেইটামান ভুলৰ কথা কৈছিলোঁ, সেইকেইটা আমি এখন স্কুটিত 2জন গৈছোঁ। একটো স্কুটি নিয়াৰ ৰিস্কি, আৰু খুব ভাল চলোৱা মানুহ যাব লাগে। আৰু সদায় 2জন গ'লে 2খন স্কুটি, এখনত কেতিয়াও উঠি যাব নালাগে, সেইটো ডাঙৰ ভুল। আৰু নেক্সটটো দেখিলে, আমি পাহাৰত বহুত ওপৰত থাকোঁতেই আন্ধাৰ হৈ গৈছিলে ইতিমধ্যে। আৰু সেইটো মাৰাত্মক ভুল। আচলতে আমি ওলাব লাগিছিলে প্ৰায় 3:30-4টা বজাত, আৰু আমি গৈছোঁ 7টা বজাত। সেইটো বহুত ডাঙৰ ভুল কৰিছিলোঁ। তেনেকৈ খালি ভাগ্য ভাল আছিলে, সেইকাৰণে আমি আহি পালোঁহি ভালে কুশলে। 8:30 বজাত আমি তিনিচুকীয়া পাইছিলোঁহি। আৰু নতুন স্কুটি আছিলে পিছে দেই, তেতিয়ালৈকে 541 হৈছেহে যিহেতু, সেইকাৰণে আমি এখন স্কুটি লৈ যাবলৈ সাহস কৰিছিলোঁ। গতিকে মই কিন্তু আপোনালোকক কেতিয়াও স্কুটি লৈ যাবলৈ মানে পৰামৰ্শ মই যে কৈছিলোঁ কিবা এখন ফটো দেখাম খুব জমনি বুলি, আচলতে আমাৰ স্কুটি এইখন আগফালে দেখিছে নহয়। স্কুটিত তেল কম হয়, আৰু লৈ যাবলৈ এক্সট্ৰাকৈ একো গেলন নাপালোঁ, গতিকে এটা ডাব্বা আছিলে, তাতহে তেল ভৰাই লৈ গুচি গ'লোঁ। যি নহওক, ভালে ভালে গৈ আহিলোঁ, ভাল লাগিলে। আৰু পাৰিলে মই এনেকৈ মোৰ আৰু কিছুমান ভিডিঅ' আছে, সেইবোৰ দিম, আৰু ভৱিষ্যতেও ভিডিঅ' দিম। আপোনালোকে চাই থাকিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।